নমস্কাৰ সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ শিক্ষা পাঠ্যপুথিৰ অধ্যায় 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ যিসমূহ প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীসমূহ আজি এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। আৰু ইয়াৰ আগতে আমি পাৰ্ট 1 বুলি এটা ভিডিঅ' আপলোড কৰিছোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই চাই ল'বা, লিংকটো ডেছক্ৰিপশ্যন বক্সৰ লগতে এণ্ড স্ক্ৰীনত লগাই দিয়া হ'ব। আৰু এতিয়া পলম নকৰি ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ বোলা। তোমালোকৰ 11 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিবলৈ আছিলে, গতিকে 11 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো তিনিটা লক্ষ্যৰ বিষয়ে উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিব পাৰা মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো তিনিটা লক্ষ্য হ'ল 1 নম্বৰতে মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক স্বাস্থ্য সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সহায় কৰে। 2 নম্বৰতে লিখিব পাৰা যে পৰিৱেশৰ লগত সুন্দৰভাৱে সমাযোজন কৰিব পৰা ধৰণে ব্যক্তিত্ব বিকাশৰ বাবে চেষ্টা চলায়। 3 নম্বৰতে লিখিব পাৰা ভাৰসাম্য আৰু সুসামঞ্জস্য ব্যক্তিত্বৰ বিকাশৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক দুষ্কৃতিসমূহ নিবাৰণ কৰাৰ চেষ্টা চলায়। তোমালোকে এইকেইটা ধুনীয়াকৈ লিখি দিব পাৰা। 3টা লিখিব দিছে, গতিকে 3টা ধুনীয়াকৈ লিখি দিব পাৰা। আমি 12 নম্বৰ প্ৰশ্নটো চাওঁ। 12 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ ব্যাখ্যা কৰা। যিহেতু পৰিসৰ ব্যাখ্যা কৰিবলৈ দিছে, গতিকে অলপমান দীঘলীয়াকৈ লিখিব লাগিব, ঠিক আছে। গতিকে তোমালোকে লিখিব পাৰা মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ অতি ব্যাপক বা বহল। মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক বিশৃংখলতা অথবা মানসিক আলোড়নৰ কাৰণসমূহ জনাৰ ক্ষেত্ৰত সহায় আগবঢ়ায়। মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ সহায়ত মানসিক ৰোগৰ কাৰণবোৰৰ কথা সুন্দৰভাৱে বুজিব পাৰি। মানসিক সমস্যাসমূহ আঁতৰ কৰাৰ বাবে সংৰক্ষণমূলক উপায়সমূহৰ বিষয়ে জনাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্য বিজ্ঞানে সহায় কৰে। সকলো ধৰণৰ মানসিক বিশৃংখলতাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণৰ কাৰণে মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞান বিশেষভাৱে গুৰুত্বপূৰ্ণ। ইয়ে সুন্দৰ মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধিৰ ক্ষেত্ৰতো সহায় আগবঢ়ায়। মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ দ্বাৰা ব্যক্তিত্বৰ বিকাশৰ প্ৰক্ৰিয়াৰ বিষয়েও সুন্দৰভাৱে উপলব্ধি কৰিব পাৰি। প্ৰণালীবদ্ধভাৱে ব্যক্তিত্ব বিকাশৰ উপায় আৰু প্ৰণালীসমূহৰ কথা উপলব্ধিটো মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানে সহায় কৰে। মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ দ্বাৰা সুসামঞ্জস্য প্ৰক্ৰিয়াৰে ব্যক্তিত্ব বিকাশৰ গুৰুত্ব আৰু প্ৰক্ৰিয়াৰ বিষয়ে জানিব পাৰি। মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ দ্বাৰা সমাযোজনৰ প্ৰক্ৰিয়াৰ কথাবোৰ ভালদৰে উপলব্ধি কৰিব পাৰি। মানসিক স্বাস্থ্য বিজ্ঞানে সমাযোজন প্ৰক্ৰিয়াৰ দ্বাৰা ক্ৰিয়াবিধি অৰ্থাৎ মানসিক অথবা প্ৰতিৰক্ষা ব্যৱস্থাৰ যিবোৰ মানসিক উত্তেজনা বা দ্বন্দ্বৰ উপশম ঘটোৱা অথবা সুস্থিৰ মানসিক স্বাস্থ্যৰ বাবে গ্ৰহণ কৰা হয় সেইবোৰৰ বিষয়ে অধ্যয়ন চলায়। এনে ব্যৱস্থাসমূহ হৈছে অৱদমন, নিৰোধন, বোধন, অৱৰোহণ, পৰিৱৰ্তন, উন্নীতকৰণ, যুক্তিযুক্তকৰণ ইত্যাদি। সুন্দৰ মানসিক স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ সকলোবোৰ সমাযোজন প্ৰক্ৰিয়াৰ লগত মানসিক স্বাস্থ্য বিজ্ঞানৰ সম্পৰ্ক আছে। সামগ্ৰিকভাৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ মূলতঃ প্ৰণালীবদ্ধ মানসিক জীৱন বিকাশৰ আৰু ব্যক্তিত্ব বিকাশৰ প্ৰক্ৰিয়াৰ লগত গভীৰভাৱে সম্পৰ্কযুক্ত। তোমালোকে এইখিনি স্ক্ৰীনশ্বট লৈ লোৱা। এইখিনি গোটেইখিনিয়ে যে লিখিব লাগিব তেনেকুৱা কোনো কথা নাই। তোমালোকে এইখিনি ধুনীয়াকৈ পঢ়িবা, পঢ়ি পেলাই তোমালোকৰ যিমানখিনি মনত থাকে তাৰ পৰা বনাই লিখিবলৈ চেষ্টা কৰিবা। মই সদায় কওঁ তোমালোকে নিজৰ ফালৰ পৰা যোনটো লিখি পেলাই তোমালোকে প্ৰেক্টিছ কৰিবা সেই বস্তুটো তোমালোকে পৰীক্ষাত ধুনীয়াকৈ লিখিব পাৰিবা। গতিকে এইখিনিয়ে যে লিখিব লাগিব তেনেকুৱা কোনো কথা নাই। এইখিনি তোমালোকে চাই লোৱা, স্ক্ৰীনশ্বট লৈ লোৱা, নিজে নোটছ বনাবা আৰু পঢ়িবা। তাৰপিছত আমি পিছৰটো প্ৰশ্ন চাওঁ। এইখিনি নিশ্চয় বুজি পাইছা, আকৌ বেলেগকৈ বুজাবলগীয়া নাই, পঢ়িয়ে দিছোঁ গোটেইখিনি। 13 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে মানসিক স্বাস্থ্য বিজ্ঞানে আমাক কিদৰে সহায় কৰে। উত্তৰ তোমালোকে লিখিব পাৰা মানসিক স্বাস্থ্য বিজ্ঞানে আমাক তলত দিয়া ধৰণে সহায় কৰে। যেনে 1 নম্বৰতে লিখিব পাৰা মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰাত সহায় কৰে। 2 নম্বৰতে তোমালোকে লিখিব পাৰা নিজকে মানসিকভাৱে স্বাস্থ্যৱান কৰি ৰখাৰ কৌশলসমূহ জনাত সহায় কৰে। 3 নম্বৰতে লিখিব পাৰা মানসিকভাৱে স্বাস্থ্যৱান লোকসকলৰ বৈশিষ্ট্যাৱলীৰ বিষয়ে জনাত সহায় কৰে। কৰা হৈ আছে, এইটো কৰে দেই। 4 নম্বৰতে লিখিব পাৰা মানসিক সমস্যাসমূহৰ পৰা হাত সৰাৰ বাবে উপায় বিচাৰি লোৱাত সহায় কৰে। কোনে সহায় কৰে? মানসিক স্বাস্থ্য বিজ্ঞানে সহায় কৰে। তোমালোকে নিশ্চয় এইটো বুজি পাইছা। এনেকৈ পইণ্টত লিখি দিলে হ'ব। আৰু তোমালোকে বুজি পাইছা নে কমেণ্ট কৰি কমেণ্ট বক্সত নিশ্চয়কৈ লিখি জনাবা। লগতে এটা লাইক কৰিবা যাতে আমি ভিডিঅ'বোৰ বনাই থাকিবলৈ উৎসাহিত হৈ থাকোঁ। আমি 13 নম্বৰটো চালোঁ, এতিয়া 14 নম্বৰ প্ৰশ্নটো চাওঁ। 14 নম্বৰ প্ৰশ্নত তোমালোকে সুধিছে মানসিকভাৱে স্বাস্থ্যৱান লোক এগৰাকী কোন? উত্তৰ তোমালোকে লিখিব পাৰা এগৰাকী ব্যক্তি যিয়ে কোনো গুৰুতৰ সমস্যা নোহোৱাকৈ বিভিন্ন অৱস্থাৰ লগত সমাযোজন কৰিবলৈ সমৰ্থ হয় তেনে ব্যক্তিগৰাকীকে স্বাস্থ্যৱান ব্যক্তি হিচাপে অভিহিত কৰিব পাৰি। মানসিকভাৱে স্বাস্থ্য ব্যক্তি কোন? যিগৰাকী ব্যক্তি কোনো সমস্যা নোহোৱাকৈ বা কোনো এটা পৰিৱেশৰ লগত সমাযোজন কৰিবলৈ সমৰ্থন হৈ পৰে বা সমৰ্থ হয় তেনে ব্যক্তিকেই মানসিক স্বাস্থ্য ব্যক্তি হিচাপে অভিহিত কৰা হয় বুলি কোৱা হৈছে। ঠিক আছে, আমি পিছৰটো প্ৰশ্ন চাওঁ।
15 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে এগৰাকী মানসিকভাৱে স্বাস্থ্যৱান লোকৰ যিকোনো তিনিটা বৈশিষ্ট্যৰ বিষয়ে লিখা উত্তৰ তোমালোকে লিখিব পাৰা এগৰাকী মানসিকভাৱে স্বাস্থ্যৱান লোকৰ যিকোনো তিনিটা বৈশিষ্ট্য হ'ল 1 নম্বৰে লিখিব পাৰা এওঁলোক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী 2 নম্বৰে লিখিব পাৰা এওঁলোক শাৰীৰিকভাৱে সবল প্ৰকৃতিৰ 3 নম্বৰে লিখিব পাৰা এনে ব্যক্তি মানসিক ৰোগৰ পৰা মুক্ত আমি 16 নম্বৰ প্ৰশ্নটো চাওঁ 16 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত স্কুলৰ ভূমিকা বৰ্ণনা কৰা তোমালোকে উত্তৰত লিখিব পাৰা সুস্থ মানসিক স্বাস্থ্যৰ অধিকাৰী নোহোৱাকৈ আমি কেতিয়াও শান্তিপূৰ্ণ জীৱন অতিবাহিত কৰিব নোৱাৰো গতিকে বিদ্যালয়সমূহে আমাৰ সমাজৰ ভৱিষ্যতৰ নাগৰিকসকলৰ স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়া উচিত মানসিক ৰোগৰ পৰা মুক্তি পোৱাৰ বাবে স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ প্ৰণালীবদ্ধ জ্ঞানৰ প্ৰয়োজন অধিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ জ্ঞানে মানসিক ৰোগ নিৰাময় কৰাৰ বাবে ল'বলগীয়া উপায়সমূহ জ্ঞান দিয়ে ল'বলগীয়া উপায়সমূহৰ হ'ব দেই কণ্ঠে ৰ হ'ব উপায়সমূহৰ জ্ঞান দিয়ে এই সকলোবোৰৰ বাবে বিদ্যালয়ে তলত দিয়া ভূমিকাসমূহ পালন কৰে 1 নম্বৰে লিখিব পাৰা যে বিদ্যালয়ে মানৱ শিশুক মনোদৈহিক শক্তি সামৰ্থ্য আৰু গুণাৱলীৰ বিকাশৰ ক্ষেত্ৰত সহায় আগবঢ়ায় 2 নম্বৰে লিখিব পাৰা সুস্থ মানসিক স্বাস্থ্যৰ মূল্য উপলব্ধিত সহায় কৰে 3 নম্বৰে লিখিব পাৰা মানসিক জীৱনৰ সমস্যাবোৰ জনাৰ ক্ষেত্ৰত সহায় কৰে 4 নম্বৰে লিখিব পাৰা ব্যক্তিত্বৰ গুণাৱলী আৰু শক্তি সামৰ্থ্যৰ বিকাশত সহায় কৰে আৰু 5 নম্বৰে লিখিব পাৰা সকলো লোককে আৱেগিকভাৱে শক্তিশালী কৰি তোলাত সহায় আগবঢ়ায় তোমালোকে এইখিনি ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ লোৱা আৰু নিজৰ ফালৰ পৰা বনাই লিখিবা তোমালোকক 17 নম্বৰ প্ৰশ্নটোত সুধিছে মানসিক অসুস্থতা নিবাৰণত বিদ্যালয়ৰ যিকোনো 4টা ভূমিকাৰ কথা উল্লেখ কৰা এই প্ৰশ্নটোৰ উত্তৰটো তোমালোকে 16 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হতি একে লিখিব পাৰা ইয়াত কৈছে উপযুক্ত মানসিক স্বাস্থ্যৰ বিষয়ত স্কুলৰ ভূমিকা বৰ্ণনা কৰা আৰু ইয়াত কৈছে মানসিক অসুস্থতা নিবাৰণৰ ক্ষেত্ৰত বা নিবাৰণত বিদ্যালয়ৰ যিকোনো 4টা ভূমিকা উল্লেখ কৰা গতিকে সেইখিনি ইয়াতো লিখা হৈছে পইণ্ট কেইটা গতিকে তোমালোকে কেইটা লিখি ল'ব পাৰা আৰু যদি চেনেলটো তোমালোক প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা কাৰণ তোমালোকৰ বাবে এডুকেশ্যনেল ভিডিঅ'সমূহ এইটো চেনেলত আনি থকা হয় আৰু আনি থকা হ'ব আগলৈও আৰু তোমালোকৰ যোনটো 7 নম্বৰ চেপ্টাৰ আছে সেই 7 নম্বৰ চেপ্টাৰটো সোনকালে অনা হ'ব গতিকে তোমালোকে ভিডিঅ'টো এটা লাইক কৰিবা কমেণ্ট কৰি জনাবা আৰু কেনে ধৰণৰ ভিডিঅ' লৈ আহিব লাগে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি থবা আৰু ভিডিঅ'টো তোমালোকে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ